हाय फ्रेंड्स, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ সহজে বনাব পৰা ৰঙালাও আগৰ এটা ৰেচিপি। তাৰ কাৰণে এয়া ৰঙালাও সৰু সৰুকৈ কাটি লৈছোঁ। এয়া আমাৰ বাৰীৰে সৰু বিলাহী কেইটামান লৈছোঁ। আধা ঘণ্টামান তিয়াই থৈছিলোঁ। এয়া সৰিয়হ, পিঁয়াজ, কেঁচা জলকীয়া দুটা আৰু নহৰু। আপোনালোকে আদা ব্যৱহাৰ কৰিব পাৰে, মই নাই কৰা। এতিয়া মই এই সৰিয়হখিনি গ্ৰাইণ্ডাৰত পিচি ল'ম। তাৰ লগতে দিছোঁ মই এয়া দুটা কেঁচা জলকীয়া, এয়া আমাৰ বাৰীৰে হয়। এয়া ৰচুন দুফুটামান। এইখিনি মই ভালকৈ গ্ৰাইণ্ডাৰত পিচি ল'ম। এতিয়া মই এনেকৈ সৰিয়হখিনি গ্ৰাইণ্ডাৰত ভালদৰে পিচি লৈছোঁ, দেখিছেনে? এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ, তাত অকণমান মিঠাতেল দিছোঁ। এতিয়া মোৰ তেলখিনি গৰম হৈছে, তাত কেইটামান গোটা জিৰা দি দিছোঁ। তাৰপিছতে কাটি থোৱা পিঁয়াজ মই সৰু এটা ব্যৱহাৰ কৰিছোঁ। এতিয়া পিঁয়াজখিনি ভজা হৈ গ'ল। তাত মই এই সৰু বিলাহীকেইটা মই থেতেলিয়াই লৈছোঁ। আপোনালোকে কাটি পেলাইও দিব পাৰে, মই খালি থেতেলিয়াই লৈছোঁ। এতিয়া মই পিচি থোৱা সৰিয়হখিনি দি দিম। তাৰপাছত মই এইখিনি অকণমান ভাজি ল'ম। এতিয়া বিলাহীখিনিও ভজা হৈ গ'ল, সৰিয়হখিনিও হৈ গ'ল। এতিয়া মই অলপ হালধি ব্যৱহাৰ কৰিছোঁ আৰু অকণমান কালাৰটোৰ কাৰণে চিলি অকণমান দিছোঁ, ৰেড চিলি অকণমান। এতিয়া মই নিমখ ব্যৱহাৰ কৰিছোঁ, কম বেছি আপোনালোকে নিজে দিব পাৰে। আপোনালোকে এনেও ভাজি খাব পাৰে ৰঙালাও পাত, কিন্তু মই সৰিয়হৰ লগত বনাওঁ। সৰিয়হৰ লগত বনাই খালে এটা ভাল টেষ্ট আহে। আপোনালোকেও বনাই খাব। এতিয়া মই কাটি থোৱা ৰঙালাওখিনি ৰঙালাওৰ পাতকেইখিলা ইয়াত দি দিছোঁ। এতিয়া অকণমান সিজিবৰ কাৰণে মই ঢাকন এখন দি দিছোঁ। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈ আহিছে? পানীখিনি অকণমান শুকালেই নমাব পাৰি। এয়া হৈছে আৰু মই আলু ব্যৱহাৰ কৰা নাই। আপোনালোকে আলু ব্যৱহাৰ কৰিবলৈ ইয়াত কৰিব পাৰে দেই। মোৰ চেনেলটো যদি ভাল লাগিছে বা ভিডিঅ'খিনিও যদি চাই ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মোৰ এইখিনি বনাই হৈ গৈছে। এতিয়া মই পাত্ৰ এটাত উলিয়াই থ'ম। এয়া দেখিছেনে, মোৰ বনাই কমপ্লিট হ'ল। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।